Hey guys, আমি যাব ওলাইছোঁ আজি মন্দিৰলৈ আৰু মোৰ ফ্ৰেণ্ডজনীক মই পিক আপ কৰি ল'ম। আমি ভাবিছিলোঁ এছটিচিত যাম বুলি, কিন্তু এছটিচিখন নাহিল। তাৰ কাৰণে তাইৰ ভাইটিৰ লগত ডিউটিত যাব ওলাইছিল। তিনিটা আহিলোঁ, সকলোকে আমি আহি আৰু এজনী ফ্ৰেণ্ড আছিল, তাইকো লগ ধৰিলোঁ। তাৰপিছত আমি মেজিকত উঠিলোঁ, কাৰণ এছটিচিখন হেনো আজি নাহে, শনিবাৰ হয় বন্ধ, তাৰ কাৰণে। আৰু ইয়াতে আমি বাছ ৰখিলোঁ, বাছ পালোঁ, কিন্তু খাৰা হৈ যাব লগা হ'ল। তাত গৈ আমি ফাইনেলি বহিব ছিট পালোঁ জালুকবাৰীত। মিৰ্জাৰ পৰা জালুকবাৰীলৈকে থিয় হৈয়ে গ'লোঁ। তাৰ পৰা আমি ইয়াতে নামিলোঁ ব্ৰিজত, কামাখ্যা গেট নোপোৱাতে ব্ৰিজখনত তলত নামি এইখিনি আমি খোজকাঢ়ি গ'লোঁ কামাখ্যা গেটলৈ। তাৰপাছত ইয়াতে আমি বাছত উঠিলোঁ ওপৰত যাবৰ কাৰণে। এইখন বাছত গ'লে 10 টকাতে হয়, তাৰ কাৰণে আমি বাছখন পালোঁ, যিহেতু বহুত ভাল লাগিল। তাৰপাছত গ'লোঁ আমি। ফাৰ্ষ্ট আমি যাম বগলালৈ, আৰু ইমান দিনৰ মূৰত ওলাই আহিছোঁ, বহুত ভাল লাগিছে। আৰু ইয়াৰে দৃশ্য অৱস্থাই ইমান ভাল লাগে। আপোনালোকক যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। নেক্সট পাৰ্টত আপোনালোকক দেখুৱাই আছোঁ বাকী।